একেবাৰে মিহি মিহিকৈ নিমকি বনালোঁ ঘৰতে আৰু এইখিনি পেকেটত ভৰাই এমাহলৈ থ'লেও একো বেয়া নহয়। একেবাৰে শুকান শুকান খুব ধুনীয়া হৈছে খাবলৈও। সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আৰু আজি মই আপোনালোকৰ লগত অন্য এটা ভিডিঅ' শ্বেয়াৰ কৰিবলৈ লৈছোঁ আৰু দিনটোৰ মই যি কাম কৰিলোঁ আৰু লগতে দুটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ আৰু আশা কৰোঁ সকলোৱে শেষলৈকে ভিডিঅ'টো চাব। আজিকালি দিনটো দীঘল হ'ল আৰু ৰাতিটো তেনেই ছুটি হ'ল আৰু ৰাতিপুৱাও সোনকালে 3টামান বজাত পোহৰ হয়েই আৰু শুই উঠিয়ে দেখিলোঁ বেলিটো একেবাৰে তকৈ ওলাই আছে। দেখিছেনে কেনেকৈ ওলাইছে বেলিটো? আৰু অৱশ্যে ভালেই হৈছে ৰ'দ দিছে, কাৰণ বিহুৰ কাৰণে কাম কৰিবলৈ সুবিধা হয়। আৰু সেয়া চাওকচোন, একেবাৰে বিহু তেনেই কাষতেই আৰু ৰাতিপুৱাই শুই উঠিয়ে ফৰকাল দেখি মনটো ভাল লাগিলে। শুই উঠিয়ে ফুলি থকা ফুলনিখনলৈ চালে মনটো একেবাৰে জোৰ পৰি যায় আৰু ভাল লাগি যায় দিনটোলৈ। আপোনালোকৰ বাৰু কেনেকুৱা লাগে জনাবচোন। মোৰ কিন্তু বহুত ভাল লাগে, সেয়ে মই ফুলবিলাক খুব যত্ন লওঁ। আৰু এয়া প্ৰথমতে পানী দি ল'লোঁ ফুলনিখনত। আৰু এতিয়া গঁৰাললৈ আহি হাঁহকেইটা খুলি দিলোঁ আৰু সিহঁতক দানা পানীও দিলোঁ। আপোনালোকে বাৰু বহাগ বিহুত কণী যুঁজাই নাই বাৰু? আমাৰ হাঁহকেইজনীয়ে কণী পাৰিছে আৰু হাঁহ কণী যুঁজাবৰ কাৰণে ঘৰতে হ'ব। আৰু এয়া বাৰীখন এতিয়া সাৰি ল'লোঁ, অলপ চফা কৰি ল'লোঁ, চাফ চিকুণ কৰি ল'লোঁ। এনেকৈ বাহনীয়ে গোটেই বাৰীখন চফা কৰি ল'লোঁ। গোটেই বাঁহ পাতেৰে নধৰা হৈ আছে বাৰীত। ই হ'ল আমাৰ টবি আৰু ইও আমাৰ মানুহৰ লগতে একেলগতে উঠে ৰাতিপুৱা। আৰু এতিয়া ই তাৰ যি কৰণীয় কামখিনি কৰি ল'লে, শৌচ পেচাব কৰি ল'লে আৰু কৰি চাফা তাফা কৰি ইয়াক এতিয়া গেটৰ মুখত বান্ধি ৰখা হৈছে। নহ'লে ইয়াক এৰি দিলে ক'ৰ পাবগৈ ঠিকনা নাই। আৰু এয়া মই ডলা চালনী পাচি খৰাহীবিলাক ধুই ল'লোঁ চাফা কৰি, কাৰণ বিহুৰ কাৰণে সকলো আমি চফা কৰোঁ। আৰু ইয়াতে ধৰি লওক পিঠা পনা বনালেও থ'ব লাগে, সেইকাৰণে চাফ চিকুণ কৰি ৰখাটো আমাৰ কৰ্তব্য। আৰু সেয়ে এয়া গোটেইখিনি চফা কৰি ধুই ল'লোঁ এনেকৈ। আৰু এয়া দেখিছেনে পিঠাগুড়ি হয় এইখিনি। আৰু এয়া বিহুলৈ বুলি নহয় আৰু আগতীয়াকৈ অকণমান বনাই লৈছিলোঁ। এয়া পিঠাগুড়ি এবাতি আৰু এয়া হ'ল গুড় এবাতি লৈছোঁ। আৰু এয়া গুড়খিনিৰ লগত এয়া পিঠাগুড়ি আৰু গুড় মিহলাই ল'লোঁ প্ৰথমতে এনেকৈ। তাৰপিছত গুড়খিনি আৰু পিঠাগুড়িখিনি অকণমান মিহলাই ল'লোঁ। মিহলাই লোৱাৰ পিছত এয়া তাতে পানী অকণমান ঢালি ল'লোঁ। পানীখিনি সিমান বেছি ঢালিব নালাগে, প্ৰথমতে অলপ অলপকৈ ঢালি ল'ব লাগে আৰু ঢালি এনেকৈ বনাই ল'ব লাগে গোটেইখিনি জুলীয়া কৰি। এইখিনি পিঠাখিনি মই কালিয়েই ৰাতি গুলি থোৱা আৰু ৰাতিটো থৈ দিলোঁ এনেদৰে। আৰু এতিয়া গা পা ধুই আহি এয়া কালি যিখিনি পিঠা মই গুলি থৈছিলোঁ সেইখিনি উলিয়াই ল'লোঁ আৰু ইয়াতে বেকিং এচামুচ দিলোঁ। দি আকৌ অকণমান গুলি ল'লোঁ। বেটাৰটো ইমান ডাঠো হ'ব নালাগে, পাতলো হ'ব নালাগে, একেবাৰে নিয়মত হ'ব লাগে এনেকৈ। তেতিয়াহে পিঠাকেইটা অকণমান ফুলে আৰু ধুনীয়া হয়। আৰু এয়া মই পিঠা বনাবলৈ লৈছোঁ এতিয়া। আৰু এয়া কেৰাহীত তেল গৰম কৰি ল'লোঁ। ৰিফাইনেই হওক বা মিঠাতেলেই হওক, এনেকৈ গৰম কৰি ল'ব লাগে। আৰু তেলখিনি কমকৈ নহয়, অলপ সৰহকৈ ঢালি ল'ব লাগে, তেতিয়া পিঠাবোৰ ধুনীয়াকৈ ফুলি যায়। আৰু এয়া মই এখন এখনকৈ এনেকৈ এচামুচকৈ পিঠাখিনি দি ল'লোঁ তেলত। আৰু এয়া এখন এখনকৈ এনেকৈ সিজাই লৈছোঁ পিঠাবিলাক। এয়া দেখিছেনে ধুনীয়াকৈ ফুলি গৈছে, একেবাৰে লুচিৰ নিচিনা ফুলিছে। আৰু তেলখিনি তেনেকৈ অকণ অকণ হেঁচি দিব লাগে আৰু তেতিয়া ভিতৰলৈকে গোটেই পিঠাখন সুন্দৰকৈ সিজি পৰে। আৰু আপোনালোকে এনেকুৱা পিঠা বনাই খায়ে চাগে। আৰু তথাপিতো মই বনোৱা পিঠাকেইটা আপোনালোকৰ লগত এনেকৈ শ্বেয়াৰ কৰিবলৈ ল'লোঁ। আৰু এনেকৈ বনোৱা যদি কেতিয়াবা বনাই খাই চাব, বৰ বেছি টান নহয়, অতি সহজতে বনাব পৰা এবিধ পিঠা। আৰু এয়া মোৰ পিঠা ৰেডি হৈ গ'ল। দেখিছেনে কিমান ধুনীয়া হৈছে পিঠাকেইখন, একদম গোল গোলকৈ ফুলা ফুলা আৰু খাবলৈও যথেষ্ট কোমল হয় এনেদৰে বনালে পিঠাবিলাক। আৰু এয়া চাওক, আমি এতিয়া ৰাতিপুৱা চাহৰ লগত এয়া খাবলৈ ল'লোঁ। এনেদৰে পিঠা আৰু চাহেৰে আমাৰ পুৱাৰ
চাহকাপ খাবলৈ ল'লোঁ আৰু এতিয়া চাহ তাহ খাই মেলি দোকানলৈ অকণমান আহিলোঁ আৰু আহি দেখিছোঁ গ্ৰাহকৰ ভিৰ হৈ আছে পূৰা আৰু এয়া দেখিছেনে বিহুৰ কাণফুলি মণি আৰু যি আছে যিহেতু বিহুৰ বতৰ এইবিলাকো বহুত বিক্ৰী হয় আৰু এয়া দেখিছেনে এয়া লৈ আছে অকণমানি এজনীয়ে এয়া হ'ল কাকৈ ফনি আৰু গগনা আৰু এয়া তাই বজাই চাইছে গগনাবিলাক আৰু কিনিও লৈছে এয়া দিনটো ব্যস্ততাৰ অন্তত মই নিমকি কেইটামান বনাবলৈ লৈছোঁ আৰু এয়া চাওকচোন বিহু ওচৰতে পালেহি সেয়ে ল'লোঁ ময়দা এবাটিতকৈ অলপ বেছি ল'লোঁ এনেকৈ আৰু তাতে কালজিৰা কেইটামান দি ল'লোঁ বেছি নহয় আৰু এয়া নিমখ দিলোঁ আৰু নিমখ দি গোটেইখিনি ধুনীয়াকৈ মিহলাই ল'লোঁ আৰু তাৰপিছত ইয়াতে এতিয়া মই অকণমান মিহলাই লৈছোঁ এনেকৈ আৰু এতিয়া দেখিছেনে এয়া মই যিটো বাতিত আটা জুখিছিলোঁ সেইটো বাতিতে ৰিফাইন তেল লৈ লৈছোঁ আধা বাতিমান লৈ লৈছোঁ যিমান লাগে মই প্ৰয়োজন হৈ ল'ম আৰু এয়া ঢালি ল'লোঁ প্ৰথমতে অকণমান এয়া ঢালি লৈ প্ৰথমতে এনেকৈ সানি ল'লোঁ একেবাৰতে গুটিখিনি ঢালিব নালাগে কম কমকৈ এনেকৈ ঢালি এনেকৈ সানি ল'ব লাগে গোটেই ময়দাখিনি আৰু এতিয়া মোৰ গোটেইখিনি প্ৰয়োজন নহ'ল গোটেই বাতিটোত যিমান লৈছিলোঁ সিমানখিনি প্ৰয়োজন নহ'ল আৰু এয়া চাওকচোন যেতিয়া সানি ল'লোঁ সনাৰ পিছত এনেকৈ মুঠিয়াই দিলে মুঠিটো ৰখি থাকিব লাগে তেনেকুৱা অৱস্থাত ৰাখিব লাগে ৰিফাইন সনাৰ পিছত আৰু তাৰপৰা এয়া ঠাণ্ডা পানী অলপ লৈ ল'লোঁ এয়া গৰম পানী দিব নালাগে কেতিয়াও ইয়াত ঠাণ্ডা পানী দিলেই হৈ যায় আৰু এয়া ঠাণ্ডা পানী অকণকৈ প্ৰথমতে ঢালি ল'লোঁ গোটেইখিনি একেবাৰতে ঢালিব নালাগে নহ'লে ঢিলা হৈ যাব পাৰে সেয়ে অকণকৈ এনেকৈ ঢালি ল'লোঁ আৰু ঢালি যেতিয়া জোখত হ'ল তেতিয়ালৈকে মই এয়া ঢালি ল'লোঁ ঠাণ্ডা পানী দেখিছেনে ডোটো প্ৰস্তুত কৰোঁতে যিটো আমি ৰুটি বেলোঁ ৰুটি বনাওঁ ৰুটিটোতকৈ অকণমান টানকৈ ৰাখিলেই হৈ যায় আৰু এয়া মই লগে 4টামান লাড়ু বনাই তাৰ পৰা এনেকৈ বেলি ল'লোঁ ৰুটিৰ নিচিনাকৈ একেবাৰে পাতল কৰিব লাগে কিন্তু ডাঠ কৰি থ'ব নালাগে আৰু পাতল কৰিলে তেতিয়া বেছি ধুনীয়া কুৰকুৰীয়া হয় আৰু বহুত দিনলৈ থৈ দিব পাৰি আৰু এয়া চব মই এনেকৈ একেবাৰে পাতলকৈ যিমান পাৰোঁ সিমান পাতলকৈ বেলি ল'লোঁ বেলি লৈ তাৰপৰা আৰু এয়া বেলি হোৱাৰ পিছত এনেকৈ চুৰি এখন লৈ কাটি ল'লোঁ সমানকৈ দীঘলকৈ আৰু আপোনালোকে যেনেকুৱা শ্বেপ দিয়ে তেনেকৈয়ে শ্বেপ দি কাটি ল'ব পাৰে কোনো কথা নাই মই এনেকৈ সৰুকৈ কাটিলোঁ কাৰণ আজি মই মিহিকৈ বনাম নিমকিবিলাক একেবাৰে সৰু কৰি ভাল লাগে তেনেকৈ বনালে এয়া দীঘলে প্ৰথমতে এনেকৈ কাটি ল'লোঁ তাৰপিছত আকৌ পঠালিকৈ কাটি ল'ব লাগে এনেদৰে আকৌ তাৰ পৰা এনেকৈ পঠালিকৈ কাটি ল'লোঁ আৰু কাটি লোৱা নিমকিখিনি এনেকৈ কটাৰীখনে দাঙি উঠাই দিলে একো নহয় যেনেকৈ উঠালোঁ তেনেকৈ কৰিলেও একো বেয়া নহয় আৰু এনেকৈ থৈ ল'ব পাৰে প্লেট এখনতে হওক বা যিহতেই হওক ৰাখি থ'ব পাৰে আৰু বেলেগ আকৌ এখন বেলিবৰ কাৰণে বেলনাখন আজৰি কৰি ল'ব পাৰে এনেকৈ আৰু এনেকৈ তেনেকৈ থৈ দিলেও একো লাডু হৈ নাযায় আৰু এইখিনি সুন্দৰকৈ তেলত ফ্ৰাই কৰি দিলে আকৌ এখন হৈ যায়গৈ আৰু এয়া কেৰাহীত তেল গৰম কৰি ল'লোঁ তেলখিনি অলপ সৰহকৈ দিব লাগে যাতে নিমকিখিনি ডুব যোৱাকৈ হয় আৰু এয়া নিমকি তেল গৰম হোৱাৰ পিছত নিমকি ঢালি দিলোঁ তেলত খুব বেছি জুইটো দিব নালাগে মিডিয়ামত ৰাখিলেই হৈ যায় বেছিকৈ জুই দিলে নিমকিখিনি জ্বলি যাব পাৰে ভিতৰতো নিসিজিব ওপৰখিনি সিজিব সেইকাৰণে কম জুইত কমকৈ সিজাব লাগে এনেকৈ আৰু এয়া গোটেইখিনি
নিমকিখিনি এতিয়া মই অকণমানকৈ এনেকৈ লৰাই থাকিলোঁ চাৰিওফালে লৰাই থাকিব লাগে ঘূৰাই ঘূৰাই যাতে গোটেইখিনি নিমকি সমানেই ভাজ খায় আৰু তেতিয়া সুন্দৰকৈ ভাজ খাব গোটেইখিনি এটা ৰঙা এটা বগা নহয় আৰু একেলগতে ভাজ খাব সমানেই আৰু এয়া দেখিছেনে মোৰ নিমকিখিনি কিমান ধুনীয়াকৈ হৈ গৈছে আৰু এয়া প্ৰায় ৰঙচুৱা হৈছে আৰু অকণমান দেৰি হ'লে ধুনীয়াকৈ হৈ যাব আৰু ইমানখিনি ৰঙতো থ'ব পৰা যায় কিন্তু মই অকণমান ৰঙচুৱা হ'লে বেছি ভাল লাগে সেয়ে এয়া ৰঙা কৰি ল'লোঁ অকণমান আৰু এইখিনি নিমকি মোৰ প্ৰায় এমাহ পৰ্যন্ত একো নহয় ধুনীয়া হৈয়ে থাকিব ভাল হৈয়ে থাকিব আৰু যিহেতু আমাৰ সময় নাই সেইকাৰণে প্ৰথমতে এয়া আগতীয়াকৈ বনাই ল'লোঁ আৰু বনাই লৈ মই এয়া বটলত ভৰাই ৰাখিম আৰু আলহী আহিলে তাৰে অলপ উলিয়াই দিবলৈ একো অসুবিধা নহয় আৰু এয়া দেখিছে আপোনালোকেও এনেকৈ বনাই ল'ব পাৰে বনাই ৰাখি থ'ব পাৰে বিহু মাহটোৰ কাৰণে আৰু তেতিয়া একো অসুবিধা নোহোৱাকৈ আলহী আহিলে আপোনালোকে চাহৰ লগত খাবলৈ দিব পাৰিব আৰু এনেকৈ মই গোটেই নিমকিখিনি বনাই শেষ কৰি পেলালোঁ আৰু এয়া দেখিছেনে ঘৰতে বনাই ল'লোঁ ইমানখিনি নিমকি বজাৰলৈ নগ'লেও হৈ গ'ল নিজৰ হাতেৰে যিহেতু বনালোঁ আলহীক দিও ভাল লাগিব নিজে খায়ো ভাল লাগে আৰু এয়া আপোনালোকেও নিজে এনেকৈয়ে ঘৰত অকণমান কষ্ট কৰি নিজৰ হাতেৰে বনাই ল'ব পাৰে ঘৰুৱা বস্তু আৰু এয়া মোৰ ভিডিঅ'টো ইমানেই আছিলে আৰু যদি চাই ভাল পালে আশা কৰোঁ নিশ্চয় কমেণ্ট কৰিব লাইক কৰিব আৰু নতুনকৈ চাইছে যদি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনালোঁ আৰু এয়া আপোনালোকৰ অনাগত দিনবিলাক সুখৰ হওক মধুময় হওক আৰু সুখী হৈ থাকক সকলোৱে মিলি জুলি বিহুৰ জা জলপান বনাওক